নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই আমাৰ সেকেন্ড চেনেল মাইনু সৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে একচুৱেলি ভিডিঅ'টি আৰম্ভ কৰিম বুলিও ভবা নাছিলোঁ কিন্তু হঠাতে মন গ'ল সেইবাবে কৰিছোঁ মেইন কথাটো হ'ল অহাকাইলৈ দিৱালী আৰু আপোনালোক চাগে সকলোৱে দিৱালীৰ ধুনীয়া প্ৰিপাৰেশ্যন কৰিছে নহয় জানো জনাব আপোনালোকে কি কৰিছে কি কৰা নাই আৰু মই ইমান বেছি কৰিব নাই পৰা তথাপিও কি কৰিছোঁ অলপমান মানে এতিয়ালৈকে কি কৰা হৈছে নিশ্চয় মোৰ আৰু এটা চেনেল আছে তাতে মই অহাকালি ভ্লগ দিম বুলি ভাবি আছোঁ যিহেতু অহাকালি দিৱালী আৰু সেই ভ্লগটিত দেখুৱাম মই কেনেকৈ কি এৰেঞ্জ কৰিছোঁ কি কৰিছোঁ আৰু ইয়াতে মানে এই চেনেলটিত মই আজি সন্ধিয়া হঠাতে ভিডিঅ'টি বনাইছোঁ দিৱালী বুলি কিমানখিনি কাম আগবঢ়াইছোঁ সেইখিনি মই আপোনালোকক এই ভিডিঅ'টিত মানে এই চেনেলটোৰ জৰিয়তে দেখুৱাম বুলি একদম সৰুকৈ ভিডিঅ'টি কৰিছোঁ আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব আৰু এতিয়া বলক যাওঁ আমি বাহিৰলৈ কি কৰিছোঁ তাৰে আগতে আৰু এটা বস্তু দেখুৱাই লওঁ মই কি আনিছোঁ এইয়া দিৱালী বুলি চাকি আনিছোঁ এইবিলাক কালি ধুব মেলিব লাগিব আৰু এতিয়া সদ্যহতে আনি থৈছোঁ আৰু বাহিৰখন দেখুৱাই দিম এতিয়া বলক এয়া চাওক বৰ্তমান এইখিনি দিয়া হৈছে আৰু অলপ দিম কালিলৈকে আৰু আজি আনি ইয়াতে মইনাই খুব ভাল পায় তাই এইটো পৰাই মানে লাগি আছে আৰু কেৱল হেপী বাৰ্থডেহে কৈ আছে ইয়াতে লাইটটো জ্বলাই দিছোঁ আৰু এইবিলাক এনেকৈ লগতে আমাৰ চাৰিও চাইডত চাওক এয়া দিৱালী যদিও কালি আৰু আজিয়ে লগাইছে আৰু এতিয়া ওপৰলৈকে যাম মই আপোনালোকক আমাৰ ঘৰৰ পৰা চাৰিও চাইড দেখাই দিম আৰু এতিয়া মই আহিছোঁ আমি থকা ঘৰটোৰ একেবাৰে ওপৰলৈ আৰু ওপৰৰ পৰা চাওকচোন আমাৰ চাৰিওফালৰ দৃশ্যটো মই দেখুৱাই দিওঁ কম সময়তে ইমান ধুনীয়া লাগে আচলতে এই পোহৰৰ উৎসৱ দীপাৱলী সঁচাকৈ বহুত বেছি এটা ভাল লগা উৎসৱ হয় ইমান বেছি ভাল লাগে ইমান আন্ধাৰ ৰাতি যেতিয়া চাৰিও চাইডত ইমানবিলাক লাইট জ্বলি থাকে দেখিবলৈ ইমান বেছি ভাল লাগে কালি আকৌ চাকিও জ্বলোৱা হ'ব আৰু ভাল লাগিব চ' পোহৰৰ উৎসৱ দীপাৱলীৰ আৰম্ভণিতে মই আপোনালোক সকলোকে এই ভিডিঅ'টিৰ জৰিয়তে বহুত শুভকামনা জনালোঁ এইদৰে যাতে আপোনালোকৰ নিজৰ জীৱনবিলাকো পূৰা পোহৰেৰে ভৰ্তি হৈ থাকে মানে সদায় উজ্জ্বল হয় তাৰেই কামনা কৰিছোঁ আৰু অহাকালি যিহেতু দিৱালী আজিৰ পৰাই ইমানখিনি কৰিছে সকলোৱে ইমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে সেয়া কমেণ্ট নকৰাকৈ নাথাকিব মই যিমানখিনি পাৰি অলপমান থুলমূলকৈ ভিডিঅ'টিৰ জৰিয়তে দেখুৱাই দিব চেষ্টা কৰিলোঁ চাই লওক একদম সৰু ভিডিঅ'টি বনাই আপোনালোকক আমাৰ চাৰিও চাইডৰ পৰিৱেশটো দেখাই দিলোঁ এই ভিডিঅ'টিৰ জৰিয়তে কেনেকুৱা লাগিল আপোনালোকৰ সেয়া কমেণ্ট নকৰাকৈ নাথাকিব আৰু এতিয়া যিহেতু ৰাতি হৈছে মই কিটচেনলৈ যাওঁ খানা বনাবলৈ নেক্সট অহাকালি মই আকৌ এটি ভ্লগ দিম মোৰ সেই চেনেলটোৰ পৰা যিসকল ভিউৱাৰ্ছে আমাৰ এই চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব লগতে আমাৰ সেই চেনেলটি মাইনু এণ্ড ধ্ৰুৱ সেইটো আপোনালোকে ভিজিট কৰিব আজিলৈ তেনেহ'লে এৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰে আকৌ লগ পাম বাই বাই